কবিতাৰ শিৰোনাম শৰত তই আৰু সুদা হাতে নাহিবি। কবি দিব্যজ্যোতি ডেকা। গৰলৰ ৰাতি শেৱালি জোপাৰ তলত কপহুৱা বুকুৰ বিননি শুনিবলৈ নিয়ৰে উচুপি উঠিছিল। One swallow does not make a summer। বাগিচাৰ তলত কত সপোনৰ ভগ্নাৱশেষ। নৈখনে কৈছিল, পুৰুষ হৈ জন্মিছ যেতিয়া সুগম কৰা অগ্নিপথ যাত্ৰাৰ হেজাৰটা নিশা। নপুংসক হ'বলৈ আকাশৰ জন্ম হোৱা নাই, সেয়ে সোঁৱৰাই দিব নালাগে প্ৰতি পল আকাশৰ দায়িত্ব কি। সেই বুলিয়ে জানো আকাশে হঠাৎ জ্বলাব পাৰে আলাউদ্দিনৰ চাকি। শৰত তই আৰু সুদা হাতে নাহিবি। অভিজ্ঞতা নথকাহেঁতেন যোন বাইজনীয়েও আজি কান্দিলে হয় শৰত নিশাৰ মহা অষ্টমীৰ শংখধ্বনি শুনি। এতিয়া তাজমহলত ঢেকীয়াবন গজিছে। ৰবীন্দ্ৰনাথৰ কবিতা শুনি চাহজাহান হোৱা বাসনাটো ভীষ্মৰ সৰসজ্জাত শুইছে। The rainy season does not start at a frog's call। এই যে ৰজাই গা ধোৱা শিলচটা, সিও ক্ৰমাৎ উশাহ সলাইছে। গজালিতে আকাশ ফুটাবলৈ গৈ পুৰত হলে হালি যোৱা অভ্যাসৰ ব্যাকৰণ শিকাবলৈ আকাশৰ পদূলি মূৰত সেউজীয়া বাঁহজুপি হৈ গজিলি। শৰত তই আৰু সুদা হাতে নাহিবি। এজন দুখীয়া কবিয়ে আক্ষেপেৰে কৈছিল, ৰঙৰ পৃথিৱীত হেনো ৰঙৰ আকাশ। কঠিন বাস্তৱক বুজি পোৱা হেতুকে চতি অনাজোপাই জীৱনৰ একুৰি ৮টা বসন্তত অকলেই বিলাইছিল মানৱতাৰ সুগন্ধ। আগতে কাহানিও লিখা নাছিল দিনলিপিত। উজাগৰি নিশা শিলৰ ৰেখাৰে তুমি মই এক হোৱাৰ স্নেহময় সংকল্প। দীৰ্ঘকালীন সাঁচতীয়া নিভাঁজ মৰমবোৰেৰে আজি হৃদয় নভৰে শাৰদী জোনাকৰ। ভোকৰ সংজ্ঞা বিচাৰি কাঁইট হৈ আঁচুৰি নিয়ে জোনাকে ভৱিষ্যতৰ হিচাপ নিকাচ। আধুনিকতাৰ ৰং চঙীয়া সূচীত মৰমে এতিয়া পেটৰ বুভুক্ষা নুগুচাই, নতুবা প্ৰেমৰ শায়ৰী আৰু কবিতা শুনিও তৃষ্ণাত নপলায়। Opportunity never comes twice। হেৰ' অভিমানী জোনাক, কিমানখিনি বিশ্বাস থাকিলে তই নাভাঙিলি হয় দুখীয়া কবিৰ হৃদয়ৰ কলঘৰটি। অজুহাত বিচাৰি স্বৰূপ দেখুৱালি। শৰত তই আৰু সুদা হাতে নাহিবি। ধন্যবাদ।